নমস্কাৰ নিউজ শইকীয়া আছামিজ ব্লগলৈ স্বাগতম জনাই মই আপোনালোকৰ সন্মুখত আহিলোঁ অন্য এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টো হৈছে মই বাজৰা আটাৰ লাডু বনাই দেখাম। বাজৰা আটাৰ লাডু বনাবৰ কাৰণে মই সামগ্ৰীখিনি লৈছোঁ। এইখিনি অকণমান গুড় লৈছোঁ, বাজৰা আটা অলপ লৈছোঁ, মগজু কেইটামান, অকণমান ঘি লৈছোঁ, দেশী ঘি, কাজু বাদাম কেইটামান আৰু আমুল বাদাম কেইটামান। এতিয়া মই বাজৰা লাডুটোনো কেনেকৈ বনাওঁ আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া প্ৰথমতে মই গেছটো জ্বলাই পেনখন বহাই দিলোঁ গেছত। এতিয়া মই কাজুকেইটা প্ৰথমতে ভাজি ল'ম। কাজু বাদামকেইটা আৰু এই বাদামকেইটা একেলগে দি দিছোঁ। মই অকণমান ভাজি ল'ম। হৈ গ'ল, মই নমাই দিছোঁ। এতিয়া মগজুকেইটাও ভাজি ল'ম অকণমান। এইকেইটাও মই নমাই দিছোঁ। অলপ ঘিউ দি দিছোঁ। এতিয়া বাজৰা আটাকেইটা মই ভাজি ল'ম। এই আটাখিনি মই ইয়াত দি দিছোঁ। বাজৰা আটাটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল। এই আটাটোত মানে আইৰণ, প্ৰটিন, ফাইবাৰ গোটেইখিনি পায়। সেইকাৰণে বাজৰা আটাটো খাব লাগে। মই ভাজি আছোঁ। এতিয়া অকণমান ঘিউ দি দিব লাগিব। ইয়াত ঘিটো অকণ কমি গৈছে। এতিয়া মই অকণমান বেছি ঘি দি দিছোঁ। এতিয়া ভালদৰে ভাজি আটাটো মানে মুঠি মাৰিব পৰা হ'ব লাগিব। তেতিয়া মানে ঘিউটো দিয়া হৈ যায়। এয়া দেখিছে আটাটো গোট খোৱা নিচিনা হৈ গৈছে। এনেকৈ হ'লেহে ঘিউটো হোৱা যেন লাগিব। মোৰ ভজা হৈ গৈছে। এয়া দেখিছে মুঠি মাৰিলে এনেকৈ মুঠিটো যেতিয়া ৰৈ যায় তেতিয়াই ৰখাই দিব লাগিব। তেতিয়া আটাটো ভাজি যোৱা হৈ গৈছে বুলি ধৰি ল'ব লাগিব। এতিয়া মই আটাখিনি নমাই থ'ম। মই অকণমান পানী দি দিছোঁ। পানীখিনিতে মই এইখিনি মিঠৈ কাটি সৰু সৰু টুকুৰা কৰি লৈছিলোঁ। এতিয়া এই মিঠৈখিনি এই পানীতে দি দিম। মিঠৈখিনি ভালদৰে মিলি যোৱালৈকে সৈতে অকণমান ভালদৰে উতলাব লাগিব। অলপ সময় উতলিবলৈ দিছোঁ। বাদামকেইটা মই সৰু সৰু টুকুৰা কৰি ল'ম। মিঠৈখিনি হৈ গ'ল। মিঠৈখিনি এতিয়া মই ঠাণ্ডা হোৱালৈকে অলপ সময় ৰখাই দিম। গেছ বন্ধ কৰি দিছোঁ। এতিয়া মই কাটি থোৱা বাদামখিনি দি দিম। ইলাচি অকণমান গুড়ি কৰি থৈছিলোঁ, অকণমান চেনিৰ লগত মিলাই এইকণ দি দিছোঁ। এই ভালদৰে মিলাই পগাই থোৱা মিঠৈ, আমি মিঠৈ বুলি কওঁ, বহুতে গুড় বুলি কয়। এয়া পগাই থোৱা মিঠৈখিনি ইয়াতে দি দিম। প্ৰথমতে অলপ অলপ দি পেলাই মিলাব লাগিব। প্ৰথমতে গোটেইখিনি দি নিদিব। এতিয়া মই হাতেৰে মিলাই ল'ম। গোটেইখিনি দি দিলে মানে যদি ঢিলা হৈ যায় তেতিয়া লাডুটো বনাবলৈ অসুবিধা হ'ব। সেইকাৰণে অলপ অলপকৈ দিব লাগিব। এই বাজৰা আটাটো মানে এইটো কাৰণে খাব লাগে, ইয়াত প্ৰটিন, আইৰণ, কেলছিয়াম, ফাইবাৰ বহুত পৰিমাণে থাকে। এইকেইটা বস্তু আমাৰ শৰীৰৰ কাৰণে অতি আৱশ্যকীয় বস্তু। সেইকাৰণে এইটো লাডু বনাই বা ৰুটি বনাই এনেদৰে বনাই খাব পাৰি আৰু খাবও লাগে। এতিয়া মই এনেকৈ সৰু সৰুকৈ লাডুখিনি বনাই ৰাখি দিম। দেখিছে দোকানৰ পৰা কিনি আনোতে আটাটো এনেকুৱাই বগা নিচিনাই লাগে, কিন্তু ভজাৰ পিছত এনেকুৱা ক'লা হৈ যায়।
এতিয়া এইটো ভজাৰ পিছত এইটো ৰং হৈছে এইটো ৰংটো এনেকুৱা ভজাৰ পিছত কোলা হৈ যায় এতিয়া লাডুখিনি এনেদৰে মই এটা এটাকৈ বনাই থৈ গৈছোঁ দেখিছে লাডুকেইটা বনাই হৈ গ'ল এয়াই আছিল আজি মোৰ বাজৰা আটাৰ লাডু এনেদৰে আপোনালোকেও বনাই খাবলৈ চেষ্টা কৰিবচোন আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব মই নতুন নতুন আৰু ৰেচিপি দি থাকিম